হোৱাটছআপ গেং, কি খবৰ আপোনালোকৰ? মোৰ খবৰ একদমেই বঢ়িয়া। তো বহুত দিনৰ পিছত ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। তো বঢ়িয়াকৈ যাই আছোঁ এতিয়া এটা ঠাইলৈ। তো ঠাইটো ক'ত হয় আপোনালোকক আগত যাই কৈ আছোঁ বঢ়িয়াকৈ। তো এতিয়া আমি ভিতৰেদি যাই আছোঁ, মানে সাতগাঁৱৰ জৰাবাদ ভিতৰেদি যাই আছোঁ। তো ভিতৰেদি কিয় গৈ আছোঁ কৈ আছোঁ অলপ আগত যায়। তো ভিতৰেদি যোৱা কাৰণ এইটোৱে হ'ল, কাৰণ ভিতৰেদি গ'লে সোণাপুৰ টোল নাপায়। তো ইফালেদি পূৰা গাড়ী আহিয়ে থাকে বঢ়িয়া, মানে চব গাড়ী ইফালেদি আহে টোল নিদিবৰ কাৰণে। তো আমি ইফালেদি যাই আছোঁ আৰু পথাৰটো চব কি ধুনীয়া লাগিছে, ভুই ৰুই থৈ দিছে বঢ়িয়া একদম। তো বঢ়িয়াকৈ এইফালে টোল নিদিয়াকৈ আমি আহি পালোঁ ঠিক আৰু। তাৰপিছত অলপ পিছত সোণাপুৰ পাই আছোঁ বঢ়িয়াকৈ। তো বঢ়িয়াকৈ আহি পালোঁ মেইন হাইৱে সোণাপুৰ। তো বঢ়িয়াকৈ ৰাইট চাইডে গ'লে আপোনাৰ টোল গেট পায় আৰু লেফ্ট চাইডে পূৰা আপাৰ আছাম। তো বঢ়িয়াকৈ টোল পাৰ হৈ আমি বিনা পইচাত আহি গ'লোঁ। এতিয়া আমি যাম আপাৰ চাইড। তো বঢ়িয়াকৈ আহি পালোঁ জাগিৰোড। তো বঢ়িয়া জাগিৰোডত আছোঁ আৰু আমি ক'ত গৈ আছোঁ, মানে ফেমিলিৰ লগত মাহীহঁতৰ লগত ক'ত গৈ আছোঁ আপোনালোকক কৈ আছোঁ বঢ়িয়াকৈ। তো আগতে খাই উঠি কৈ আছোঁ। তো বঢ়িয়াকৈ খাই বৈ ওলাইছোঁ। তো এতিয়া আমি যাই আছোঁ বৰ্তমান লংকা কাটি ধৰাতে কি আছে তাতে যাই গম পাব আপোনালোকে। বল এইফালে চাগে পূৰা নতুন গাড়ী লৈছে, পূৰা বেলুন চেলুন লগাই পূৰা তো বঢ়িয়াকৈ নগাঁও বাইপাছ পাই গৈছোঁ। এতিয়া আমি বোলে ৰাইট চাইডে যাম ন। তো এতিয়া আমি ৰাইট চাইডে যাম বঢ়িয়াকৈ। চিধা গ'লে পাই আপাৰ আছাম যোৰহাট কিবা কিবি আমি ইফালে যাম। এতিয়া লংকা যাম আমি। তো বতৰটো অলপ ডাৱৰীয়া আছে কাৰণে ভিডিঅ'টো অলপ ক'লা ক'লা আহিব পাৰে, তো ডণ্ট মাইণ্ড। এইফালে ফুল জোৰত বৰষুণ আহি গ'ল আৰু এইফালে ফাষ্ট টেগটো ভৰাই লওঁ। আমাৰ গাড়ীৰ ৰিচাৰ্জটো শেষ হৈ গৈছে মানে। তো বঢ়িয়াকৈ আহি পালোঁ লংকা ভালুকমাৰি। তো বঢ়িয়াকৈ আমাৰ যাত্ৰা হৈ আছে, আমাৰ জাৰ্ণি। তো বঢ়িয়াকৈ এইফালে আগত যাব লাগিব 10-15 কিলোমিটাৰমান যাই থাকিব লাগিব। তো তাতে যাই কিনে আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম, মানে যোনটো মুখ্যস্থান সেইটো পাই যাম। আৰু তাতে যাই কি আছে কি হৈ আছে চব আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকিলে। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বঢ়িয়াকৈ আহি পালোঁ ইয়াতে। তাৰপিছত আহি কেনে অলপ ৰেষ্ট ল'লোঁ, চাহ তাহ খালোঁ, খাই কেনে অলপ ওলাই আহিছোঁ। আৰু ৰ'দটো যিহে দিছে নহয়, পূৰা গৰমত থাকিব পৰা নাই, পূৰা গৰম। আৰু ইয়াতে নেটৱৰ্ক ইমান ফাষ্ট কমচে কম গেম চেম খেলিলে আপোনাৰ 56 কিবা কিবি থাকে, কাৰণ ইয়াতে ওচৰতে টাৱাৰ আছে। তো আমি ইয়াতে আহিছিলোঁ অন্নপ্ৰসন্নত। তো মুখত অহা নাছিল ইতানে, মানে ওলাইছিল কিন্তু ভাতমুখত দিয়া বুলি ওলাইছিল। তো বঢ়িয়াকৈ আৰু এতিয়া পিছফালে আহিছোঁ পথাৰৰ ফালে, পুখুৰী আছে, পুখুৰীত চাওক বঢ়িয়া। আৰু এইফালে পূৰা পথাৰ, সেউজীয়া পথাৰতে কি জানো মায়া আছে। আৰু এইকেইটা কি হাঁহ এইকেইটা? এইফালে চীনা হাঁহ আছে। জন চীনা নহয়, এইটো বেলেগ চীনা। আৰু পুখুৰীত মাছ আছে নে নাই চাব লাগিব মাৰি অলপ পিছত। আৰু যিহেতু ভিডিঅ' বনোৱা নাই বহুত দিন, তো অলপ উল্টা পুল্টা হৈ যাব পাৰে কথা কওঁতে, কিবা কৰোঁতে, মানে নকৰি মানে কথা নোলোৱা হৈছে, একদম ব্লগিং কৰিব পৰাই নাই। তো যিমানে পাৰোঁ চেষ্টা কৰি আছোঁ, আপোনাৰ মানে কথাবিলাক কৈ যাব। তো ইফালে পূৰা আপোনালোকে নাজাৰা চাওক অলপ গাঁৱৰ। তো পূৰা গ্ৰীণ, ওপৰত ব্লু, ওপৰত আকাশ, বঢ়িয়া। আৰু ইয়াতে যদি ভাল জেগা আছে আপোনালোকক দেখাই যাব চেষ্টা কৰিম। তো বঢ়িয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আমাৰ এতিয়া বেলুন ফুলোৱা কাম দিছে। তো বঢ়িয়াকৈ এটা ফুলাম বেলুন। এইফালে 3-4টা ফুলালোৱে, এইফালে এটা ফুলা হোৱা নাই চলি। জোৰদি অলপ জোৰকৈ, বেছি ডাঙৰ নহয়। বঢ়িয়া। তো ফুলাই দেখাই আছোঁ থাৰ্ড কেনে ফুলাব লাগে শিকি লওক, মোৰ পৰা শিকি ল'ব আপোনালোকে। বাছ ধুনীয়া। বেলুন ফাটা বেলেগ ল'ব লাগিব। আৰু বেলুন ফুলা আগতে ফাৰ্ষ্টত এনেকৈ টানি ল'ব লাগে, কিমান লম্বা হয়, মানে সেইটো আৰু লম্বা হয়।
আৰু উপায়টো নাই আমাৰ কাৰ্পেট চাৰ্পেট নাই ইয়াকে চুমা খাব লাগিব তো আজি পুৰা ফাৰ্ষ্ট টাইম কলপাতত ভাত খাম তেওঁ বঢ়িয়াকৈ খাই কেনেকুৱা আছে কেনেকুৱা লাগে তো মজাকৈ ভাত চাত খাই হ'ল এতিয়া আৰু অলপ ওলাই যাওঁ এইটো চাইডে তো আকৌ যাত্ৰা খাই মানে বহুত গৰম সেইকাৰণে অলপ হাৱা খাই আহোঁ গাড়ীত বহি বল তো আমি অলপ স্কুটি চলাই চলাই ঘৰত আহি পালোঁ গাইছ আমি যাই আছোঁ এতিয়া এইফালে বিচ আছে বিচ আমি জংঘলৰ মাজে মাজে যাই আছোঁ গাইছ তো একদম পুৰা প্ৰকৃতিৰ মাজেদি যাই আছোঁ ইফালে পুৰা গছ গছনি পিছফালে চাওক তো বঢ়িয়া আৰু এটা ৱাটাৰ ক্ৰচিং হৈ গৈছে বঢ়িয়াকৈ পুৰা আমি গাইছ ঘৰত আহি পালোঁ গাইছ গোৱাটো ৰিক্সা চলে গাইছ বাছো চলে গাইছ এই গোৱাত গৰু আছে গাইছ बहुत मनुष्य लग रहे हो मत करो रहने लो তো বঢ়িয়াকৈ বহি লৈছোঁ গাড়ীত তো এতিয়া বাজিলে 5:30 তো আমি ওলাই যাম মানে আছে আলহী আছে মানে থ'ব যাম আহোঁতে ঘূৰি আহিম আৰু ফিণ্ডৰ লগত তো এখনে ফিণ্ডৰ গাড়ী হয় তো বঢ়িয়াকৈ যাম এতিয়া তো বঢ়িয়াকৈ ঘূৰিৰ পৰা কি আহিলোঁ তো বঢ়িয়াকৈ আহি কেনে এতিয়া আৰু ফিল্ডৰ ঘৰত সোমাই আছোঁ তো মানে যাওঁতে ভিডিঅ' বনাওঁ এইটো কাৰণে নহয় কাৰণ বাইকটো মই চলাইছিলোঁ পূৰা খালী বিনা হেলমেটত নচলাব মানে মই চলাইছোঁ আপোনালোকে নচলাব বহুত ৰিক্সি মই লাহে চলাইছোঁ এইবোৰ আপোনালোকে নচলাব তাৰপিছত আৰু ভিডিঅ'টো কণ্টিনিউ কৰিম তো ৰাতিপুৱালৈ তো এতিয়া ভিডিঅ' নকৰোঁ কাৰণ মানুহ বহুত আছে মানে আলহী তো সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানতে আছিল আৰু কালি ৰাতিপুৱা আপুনি লগ পাই আছোঁ তো 3, 2, 1 ৰাতিপুৱা হৈ গ'ল তো গুড মৰ্ণিং ফ্ৰম লংকা কাকি তো গুড মৰ্ণিং হৈ থকা নাই এতিয়ালৈকে 10:30 বাজিলে তো এতিয়া আমি অলপ ওলাই যাওঁ তো কিবা কিবি অলপ লৈ আহোঁ মানে ATMত যাওঁ তাৰপিছত ক'ত বা যাওঁ গম নাপাওঁ তো যাই কিনে আপোনালোকক দেখাইছোঁ আৰু আমি 12টা মানত ইয়াৰ পৰা ওলাই দিম মানে গুৱাহাটীলৈ ৰাওনা হৈ দিম তো বলক ইয়াকে আমি অলপ ওলাই যাম ফুৰি আহিম আৰু বতৰটো চাওক আজি বঢ়িয়া আৰু আজিও ৰ'দ পূৰা জিজাজি सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी তো এতিয়া আৰু অলপ আগৰ ফালে ওলাই আহিছোঁ এটা জাত ভাত খাবলৈ মাতিছে তাতে যে ভাত খাই দেখাইছোঁ কাষৰত যাই আছোঁ বনাইছোঁ এইফালে দুটা পপ্পি আছে পপ্পি এইফালে 5টা পপ্পি আছে লেবাৰ ডগ আৰু এইটো মাতাজী এইফালে মাতাজী কি কিউট আৰু এইফালে মচি এইটো ফিমেলে হয় মচিজি এইটো মচি হ'ব ইমান মানে গছ আছে কিন্তু বতাহ বোলা বস্তুটো নাই পূৰা মানে গৰমত সিজি গৈছোঁ আমাৰ গুৱাহাটীত তাতছে ভাল ভালেই মানে গছ গছনি নাথাকিলেও বতাহ দি থাকে গুৱাহাটীত বঢ়িয়াকৈ ইফালে বতাহ মানে বটোও নাই ইয়াতে সেইকাৰণে গছৰ তলত আছোঁ ছায়াত গৰমত থাকিব পৰা নাই হৈ গৈছে বহুত ভুকি থাকে বহুত একেবাৰে ভাত খাই ওলাই আহিলোঁ এতিয়া পিন্ধা ঘৰলৈকে যাই আছোঁ তাতে যাই একেবাৰে আমি ওলাই দিম ঘৰলৈকে একেবাৰে টালি টোপোলা পূৰা জোতা লৈ বেগ চেগ লৈ ওলাব মানে যাবলৈ সাজু তো একেবাৰে গুৱাহাটীলৈ ৰাওনা মাৰোঁ আৰু তাৰপিছত এতিয়া বিদায় দিব লাগিব তো গাড়ীখন সেইটো চাইডে আছে চাই থৈ দিছোঁ গাড়ীখন তো জেগাটো একদম চাওক পূৰা বিউটিফুল পূৰা মেঘে তো আমি ইয়াৰ পৰা এতিয়া যাত্ৰা গুৱাহাটীলৈ আৰম্ভ কৰিম তো আপোনালোকে ভিডিঅ'টো চাই দিব তো বঢ়িয়াকৈ এটা ফটো উঠিছোঁ ফটো ভিডিঅ' কৰা হোৱা নাই যদি ভিডিঅ' কৰা হয় আপোনালোকৰ ইনষ্টাগ্ৰামত দেখা পাব যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰিলেও আপোনাৰ নামটো আহি আছে ৰূপবচমতে তো যাই কিনে ফ'ল' কৰি ল'ব আৰু ফুল আপডেট পাই থাকিব আৰু বহুত দিন যিহেতু ভিডিঅ' কৰা নাই ব্লগ বনোৱা নাই তো বহুত দিন ভিডিঅ' বনোৱা নাই সেইকাৰণে অলপ উল্টা পুল্টা হৈ যাব পাৰে তো ক্ষমা কৰিব এইটো কাৰণে তো চাই থাকিব তো এইফালে দিছে স্কুল ছুটী তেওঁ ল'ৰা ছোৱালীবিলাক আহি আছে স্কুলৰ পৰা আৰু এইটো চাইডে আছে আমাৰ বাবু আমাৰ সৰু ভাগিন তো আমাক সৰু ভাগিন মানে ভাগিনে এইফালে আমি ফুৰাই আছে ইয়াত পূৰা বহি আছে চুপচাপ ঘূৰিব পালে একো নালাগে বঢ়িয়াকৈ আৰু আগৰ সৌন্দৰ্য চাওক প্ৰাকৃতিক সৌন্দৰ্য এইফালে চোৱা বঢ়িয়াকৈ পূৰা উঠি কেনে যাই আছে একদম আগলৈ বঢ়িয়া ন গাড়ী চলাব ন নহ'লে গাড়ী চলাব ন তো ফুৰি আহিলোঁ তো যাওঁ আৰু এইফালে বাই বাই দি আছে বাই বাই
বাই বাই দিয়া এইফালে বাই বাই পইচাই বা পইচা নাখায় ব্লগছ বনাই আছো মামা ব্লগছ খাওক আহিছোঁ এণ্ডিংটো আছে নেকি তো বঢ়িয়াকৈ তাত যাওঁ আৰু মোৰ প্ৰণয়ৰে উশাহ মই বুলিলে হেঁপাহ আছে জানো বৈ একেদৰে হৈ সুধিব খুজিছো যে মই ও আকাশ, ও আকাশ, ও আকাশ। বতৰ ক'লা হৈছে বতৰ আৰু গানটো শুনক বঢ়িয়া গান পানী লেচা পানী সিঁচি আছে এইফালে পূৰা ধাৰাসাৰ বৰষুণ আমি মজা লৈ যাই আছোঁ বৰষুণৰ পূৰা বঢ়িয়াকৈ মজা লৈ গৈছোঁ আপোনালোকে মজা লওক অলপ তো এতিয়া অলপ মাছ ল'বৰ কাৰণে ৰখিছোঁ তো এইফালে মাছ আছে মাছটো চাবৰ কাৰণে আহিছোঁ বম ডাঙৰ বৰালি চাওঁ মহাই লয়নে নাই তাকে চাওঁ ৰ'ব তো এইফালে মাছ লৈ ল'ল বঢ়িয়াকৈ আজি পূৰা ঔটেঙা লগত হৈ যাব আৰু এবাৰ পৰা আহিলি ভাল দে পূৰা একদম ধাৰাসাৰ বৰষুণ একো দেখা নাই মানে কেমেৰাত দেখা পাই আছে আপোনালোকে কিন্তু আমি চকুতে দেখা পোৱা নাই মোৰ কেমেৰা কোৱালিটি ভাল ন সেইকাৰণে তো বঢ়িয়াকৈ আহি পালোঁ জাগিৰত কালিও জাগিৰতত ৰখিছিলোঁ আজি জাগিৰত ৰখিছোঁ আৰু এইফালে দেখা পাওঁ মজা নাও টাইপ বনাই ৰাখিছে কি ধুনীয়া লাগিছে আৰু এইফালে চাম আমি মাতকাত চাই তো বঢ়িয়াকৈ মাতকাত চাই খাই কিনে উৎপাত কম এইফালে আইচক্ৰীম খাব হৈছে আইচক্ৰীম কেনেকুৱা কি চাই কিনে কৈ আছোঁ এইফালে পূৰা আছে কিমানৰ পৰা ষ্টাৰ্ট হয় 80 ন এইটোতে 80 সৰু বাতিলৰ কথা নাই এইটো ব্ৰেণ্ড হয় এটা ব্ৰেণ্ডৰ কাৰণে দাম ইধাৰ মে চাই আগত চাই তো বঢ়িয়াকৈ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া যাব লাগে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ চলি আছে আমাৰ হৈ আছে যাত্ৰা টল গেট আমি টল গেট দি নাযাওঁ ইফালে যাম দীঘাৰু হয় আমি আহিছিলোঁ ইফালে আমি ইফালে যাম মানে তলৰ পইচাটো বাচি যাব বিন্দাছ আমি জৰাবাদ হৈ যাম দীঘাৰু হয় জৰাবাদ হৈ সাতগাঁও হৈ ওলাই যাম বঢ়িয়াকৈ আপোনালোকে গুৱাহাটী গ'লে ইফালে যাব ভিতৰদি দীঘাৰু হয় জৰাবাদ ভিডিঅ'টো ষ্টাৰ্ট ইটো ৰাস্তাৰ পৰা কৰিছিলোঁ তো ভিডিঅ'টো এন ইটো ৰাস্তাতে কৰি দিওঁ তো ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু ছাইডতে থকা বেল আইকনটো দাবাই যাবা তো নতুন এটা ভিডিঅ' লগ পাম নতুন দেখা তেতিয়ালৈকে টিল দেন বাই বাই টাটা